আজি মই বনাবলৈ লৈছোঁ চিকেন গ্ৰেভি আৰু এয়া মই লৈ গৈছোঁ চিকেন অলপ আৰু ইয়া পিয়াজ জলকীয়া আৰু কেপচিকাম লৈছোঁ লগত লৈছোঁ বিলাহী এটা আলু এটা এইখিনি ৰেডি কৰি লৈছোঁ তাৰ পিছত কেৰাহীটো এনেকৈ পাতি দিছোঁ আৰু ইয়াতে তেল দি দিছোঁ তেলখিনিও গৰম হৈ গৈছে এতিয়া গৰম হৈ যোৱাৰ লগে লগে মই ইয়াত দি আছোঁ তেজপাত ডালচিনি অকমান আৰু শুকান জলকীয়া এটা আৰু লং কেইটামান তাৰ পিছত মই পিয়াজ আৰু কেপচিকামখিনি দিলোঁ এতিয়া এইখিনি অকমান ভাজি লম এখন হাতেৰে কেমেৰা ধৰিছোঁ এখন হাতেৰে মই এনেকৈ ভিডিওটো বনাব লগা হৈছে গতিকে ভিডিওটো ইমান এটা ভাল নহব চাগে গতিকে আপোনালোকে বেয়া নাপাব দেই আৰু এতিয়া পিয়াজখিনি ভাজা হৈ গ'ল এতিয়া মই মাংসখিনি বহাই দিলোঁ এয়া মাংস আজি ভাইটিয়ে আনিছিলে ভাইটি আৰু মই দুটা মানুহ যেহেতু গতিকে অকমান এইখিনি মাংসৰে আজি আমি এনেকৈ ৰাতিৰ সাজটো খাম বুলি ভাবিছোঁ তাৰ পিছত মাংসখিনি এনেকৈ ভাজি ললোঁ এতিয়া ইয়াত অকমান নিমখ দিম সোৱাদ অনুসৰি নিমখখিনি দি দিলোঁ তাৰ পিছত হালধি দিলোঁ এইখিনি অকমান সময় লৰাই ল'ম আৰু এইখিনি অলপ সময় ভাজি ল'ব লাগিব মাংসখিনি আজি ভিডিওটো বৰ বেছি দীঘলীয়া নকৰোঁ আজি এই মাংসৰ ৰেচিপিটোৱে দিম বহুদিন ভিডিও দিব পৰা নাই গতিকে ভিডিওটো কেনে পালে আপোনালোকে শেষত কমেন্টত জনাব ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব কৰি দিব এয়া মাংসখিনি অকমান ভজা হৈ গৈছে দেখিছেনে এতিয়া তেল উঠিছে আৰু অকমান সময় ভাজি ল'ম ধুনীয়া এটা কালাৰ আহিছে ৰঙচুৱা হৈছে প্ৰায় মাংসখিনি হৈছেই আৰু এতিয়া ইয়াত নহৰু আদা পেষ্ট দি দিলোঁ লগত জলকীয়াও আছিলে এইখিনি অলপ সময় ভাজি ল'ম মছলাখিনি তাৰপিছত ইয়াতে বিলাহী আলু এইখিনি দি দিলোঁ অলপ সময় এইখিনি ভাজি ল'ম এয়া হৈ গৈছে দেখিছেনে তাৰপিছত ইয়াত মাত্ৰ একাপ মই পানী দিলোঁ বহুত বেছি পানী নিদিওঁ কাৰণ চিকেনত পানী দিলে বেছি ভাল নালাগে এনেকৈ মানে ফ্ৰাই টাইপৰ ৰাখিলেই ভাল লাগে গতিকে এনেকৈ পানীখিনি অকণমান কমি যোৱাৰ পিছত তাৰপিছত আমি মাংস খাবলৈ ৰেডি হৈ যাব এয়া দেখিছেনে ধুনীয়াকৈ উতলি আছে মাংসখিনি প্ৰায় হৈছে গতিকে এইখিনি আৰু বেছি কমিব নিদিওঁ এইখিনি এনেকৈ ৰাখি দিম আমাৰ মাংস ৰেডি হৈ গ'ল এতিয়া মই প্লেটত এনেকৈ উলাই লৈছোঁ দেখিছেনে গতিকে আজি ভিডিও এইখিনিয়ে আজিলৈ বাই বাই